ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা একদম নকৰিবলগীয়া কাম এটা কৰিম। কেতিয়াও তাৰমানে এনেকুৱা এক্সপিৰিয়েঞ্চ নাছিলে। গৈ আছোঁ এতিয়া এটা মোৰ নিজৰ ছং এটা ৰেকৰ্ডিং কৰিবলৈ, ফাৰ্ষ্ট ছং। এইটো চেনেলতে দিম, মোৰ ইউটিউব চেনেলত চাব আপোনালোকে। গৈ আছোঁ ৰঙিয়ালৈ, অন দ্য ৱে। গৈ থাকোঁতে আমাৰ নাৰিকলী মন্দিৰ পালোঁ আৰু বাবাক অলপ ক'লোঁ, বাবা আজি ফাৰ্ষ্ট ছং, ভয় লাগি আছে, অলপ হেল্প কৰিবা। আৰু যাই থাকোঁতে আমাৰ খুৰা এজনক লগ পালোঁ। এই খুৰাজনক সদায় মই নাৰিকলী মন্দিৰ যাওঁতে লগ পাই যাওঁ। এই খুৰাজনক সদায় নাৰিকলী মন্দিৰ যাওঁতে নাৰিকলী মন্দিৰ যাওঁতে সদায় খুৰাক লগ পাই যাওঁ। এয়া খুৰাক বহুত দিনৰ পৰা ইয়াতে পায়ে আছোঁ। খুৰা আপোনাৰ সেইটো কৈ দিয়কচোন এবাৰ, ফোনটো কি আছিলে এইটো টেলিফোন অহাটো? হেল্ল' 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 কোনে কৈছে ন? হেল্ল' আপুনি ক'ত কৈছে? হেল্ল' 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 মই শুনি আছোঁ, আপুনি কথাখিনি কওক। হেল্ল' 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 নম্বৰটো ক'ত লাগিছে ন? হেল্ল' 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 নম্বৰ হেল্ল' 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 বঢ়িয়া। খুৰাৰ পৰা এইটো সদায় শুনো, ভাল লাগে এইটো শুনি। তাৰমানে যেতিয়া নাৰিকলী মন্দিৰৰ পিনে আহোঁ, খুৰাক লগ পালে সোধোঁ আৰু। ৰাতি আহিলেতো লগ নাপাওঁ, দিনত লগ পাওঁৱে। খুৰা এই গান এটা লিখিছিলোঁ মই, তাৰমানে আজি ৰেকৰ্ডিং কৰিব যাওঁ, ফাৰ্ষ্ট ছং, ভয় লাগি আছে, কেনেকুৱা বা হয় তাকেতো। এতিয়া গৈ আছোঁ, তাৰমানে আশীৰ্বাদ কৰিব হা। ঠিক আছে দিয়া। বাপ্পা ঐ মস্ত গৰম। ফাইনেলি ৰঙিয়া আহি পালোঁ আমি, বহুত গৰম। এতিয়া ৰঙিয়াৰ ষ্টুডিঅ'টো ক'ত আছে? তিনিআলি পিনে যাব দিছে। মই কণ্টেক্ট কৰিব লাগিব ষ্টুডিঅ'ৰ ল'ৰাজনক, ষ্টুডিঅ'ৰ দাদাজনক কল কৰোঁ মই। ফাইনেলি ৰঙিয়া আহি পাই গ'লোঁ, চাব পাৰে আপুনি। বহুত গৰম, বাপৰে বাপ, থাকিব পৰা নাই। ফাইনেলি আহি পালোঁ ষ্টুডিঅ'টোৰ ওচৰত, ওপৰত উঠি আছোঁ এতিয়া। ওপৰত উঠি আছোঁ, এয়া গেটখন খুলিম আৰু এতিয়া। ফাইনেলি আহি পালোঁ ষ্টুডিঅ'। এয়া দাদাজনৰ ওচৰত আহি গ'লোঁ। ক'ব ষ্টুডিঅ'টোৰ নামটো ভালকৈ মই নুশুনিলোঁ তেতিয়া। ষ্টুডিঅ'টোৰ নাম অক্টেভ অডিঅ' ৰঙিয়া। ষ্টুডিঅ'টোৰ নামটো? ষ্টুডিঅ'টোৰ নাম অক্টেভ অডিঅ' ষ্টুডিঅ' ৰঙিয়া। ঠিক আছে, দাদাজনক লগ পাই ভাল লাগিল। দাদা মোৰ নামটো অজয় হা। আচ্ছা ঠিক আছে, আপোনাৰ নামটো? মোৰ নাম নিহিত ন? এইজন আহি পালোঁ দাদাৰ ওচৰত, ফাৰ্ষ্ট ছং এটা ৰেকৰ্ড কৰিবৰ কাৰণে আহিছোঁ। নাজানো, ভয় লাগি আছে অলপমান, কি হয় চাওঁ। দাদাই অলপ হেল্প কৰি দিব।
থকা সেই কথাবোৰ লুকাই ৰাখিছিলো মনৰ মাজতে মোৰ জীৱনৰ কাহিনী মোৰ জীৱনৰ এটি কাহিনী মোৰ জীৱনৰ এটি কাহিনী মোৰ জীৱনৰ এটি কাহিনী মোৰ জীৱনৰ এটি কাহিনী হৃদয় স্পন্দিত হৈ থকা সেই কথাবোৰ লুকাই ৰাখিছিলো মনৰ মাজতে মোৰ জীৱনৰ কাহিনী খুলি খালি কাৰো আগত ক'ব পৰা নাছিলো মোৰ জীৱনৰ এটি ফাইনেলি নিহিতাৰ লগত আমি লগ পাই ভাল লাগিল আৰু এইটো কি আছিলে চংটো ৰেকৰ্ডিং কৰি বহুত হেল্প কৰিলে নিহিতাই এয়া মোৰ ভাইটিও আছে ইয়াতে ইও চংটো গাইছে আৰু নিহিতাই বহুত হেল্প কৰিছে বহুত ভাল লাগিলে চংটো ফাইনেলি ৰেকৰ্ড কৰা হৈ গ'ল থেংক ইউ নিহিতা বহুত ভাল লাগিলে আপোনাক লগ কৰি আহিছোঁ আকৌ নেক্সট টাইম হেল্প কৰিব ঠিক আছে বাই এতিয়া শান্তি একদম তেতিয়া ভয় লাগি আছিল যোৱাৰ সময়ত এতিয়া চংটো ৰেকৰ্ড কৰিলোঁ কৰি এতিয়া ঘৰলৈকে আকৌ উভতি আছোঁ আমি দুটাই ভাল লাগিছে এতিয়া মনটো অলপমান শান্তি হৈছে ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈকে কমলপুৰ পাম আৰু এতিয়া আৰু মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ঘৰ পাই যাম ফাইনেলি মঙলদৈ টাউন আহি পালোঁ আমাৰ ঘৰৰ ওচৰলৈকে আৰু ইয়াৰ পৰা মিনিমাম আমাৰ টাউনৰ পৰা 5 কিলোমিটাৰ দূৰ গোটেই দিনটো আজি বহুত গৰম গ'ল আৰু ভালো লাগিলে ফাৰ্ষ্ট চংটো ৰেকৰ্ড হৈ গৈছে আৰু অলপ দূৰ আছে আৰু আমাৰ ঘৰ পাম